বেক টু মাই ইউটিউব চেনেলটো আজি আহিলোঁ এখন নতুন এটা ৰ'ষ্টিং ভিডিঅ' লৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো সকলোৰ বাবে হাঁহি ধেমালি কাৰণে বনোৱা হৈছে তো কোনো চিৰিয়াছলি যদি নলয় তো চলো ভিডিঅ' ষ্টাৰ্ট কৰতে হে সিধা মানুহ ডাইৰেক্ট কথা খুলা খুলি কৈ দিওঁ ভাদ মাহৰ ভোচলেকে তো আছে কি হা কেলা তো ছোৱালী নে ল'ৰা হিচাপত থাক ছোৱালীটো নহয় ন ছোৱালী কোৱাটো বেলেগ কথা তোৰ ল'ৰা হিচাপত থাক আৰু কি এইবিলাক কি মানে কি এইবিলাক পিন্ধিছ কি তহঁতি হা আৰু এইবোৰ তোক কি মকলামি হা ল'ৰা হিচাপত থাক না কি এইবিলাক মাইকী ভাও লৈছ অলপতো ল'ৰা কথাবিলাক আমাৰবিলাকৰ ল'ৰাবিলাকৰ কথা অলপ ভাবিবি তো যদি নেভাবই আমাক কি হ'ব কওঁ লানা থাক खत्म बाय बाय टाटा হে বাপজন কিবা কিবি ভাঙিল নেকি আকৌ চাই ল'বা ভাঙিবও পাৰে ন যিহেতু তুমি ভালকৈ পইচা দুখ পাইছা চাই লচোন ভাঙিছে বা কিবা কিবি তই মাইকীনে মতা হা তই কেলা কি কাপোৰ পিন্ধিছ এইবিলাক হা অলপ তোৰ ভাবিবি আমাৰ ল'ৰাবিলাকৰ ইমান ধুনীয়া ধুনীয়া ল'ৰাবিলাক আছো নে কি কয় তোৰ এইবিলাক কাপোৰ কানি এৰিবি আৰু পিন্ধিবলৈ নে কি তোৰ বন্ধু হ'ল এতিয়া লাষ্টৰ মানে এনহংকৈ এটা কথাই কওঁ আপোনালোকক তোৰ ভিডিঅ'টো মই আগত এবাৰ দিছিলোঁ তোৰ মানে কিবা এটা সৰুকৈ ডিলিট হৈ গ'ল তোৰ ডিলিট হোৱাৰ কাৰণে আকৌ এবাৰ ভিডিঅ' দিছোঁ তো যিহেতু ছেকেণ্ডবাৰৰ কাৰণে ৰ'ষ্টিং ভিডিঅ' বনাইছিলোঁ এবাৰ প্ৰথমবাৰটো ঠিকেই গ'ল ছেকেণ্ডবাৰটো অলপ গণ্ডগোল হৈ গ'ল সেইকাৰণেতো আকৌ এবাৰ দ্বিতীয়বাৰ দিছোঁ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিয়ক তো আগুৱাই যাবলৈ অলপ শ্বেয়াৰ কৰি দিয়ক তো ইমানে ক'লোঁ আৰু তো দ্বিতীয়বাৰৰ কাৰণে ভিডিঅ'টো দিছোঁ যিহেতু এতিয়া ৰাতি হ'ল তো সকলোকে গুড নাইট কৈ ময়ো আজি ভিডিঅ'টো সামৰিছোঁ তো আকৌ অন্য এটা ভিডিঅ'ত লগ পাম প্ৰতিশ্ৰুতিৰে আজি ৰাতিলৈ ভিডিঅ'টো বাই বাই